Phải có một khối lan năm đi cơ. Thôi, có program mà đi. Bây giờ tôi đi. Con nào biết sao ấy? Thằng nhà. Thôi tham mình sắp sửa rồi. Bạn đi đâu? 이진 칼비가 왜 같이 커서 랑가 보고 이거다. Ya, urus raidman juga. আর বিন্ন ফ্রুং আই বিও নাগা হেও হেগা হেওগা ডালা ওসা বন্দার খেলাম কো ফিয়ালা বন वे পিগাঙ্গা ধেবে ফুল সাইজ মিলে আনো গম পাইছোঁ এইটো স্কিলটো বনোৱাটো একেবাৰে পুৱাৰ কোৱালিটি আছে কামৰা মোক জনোৱাৰ লগে লগে মই ঠিকাদাৰক মই জনালোঁ আৰু ডিপাৰ্টমেণ্টৰ বিভাগসকলকো ইঞ্জিনিয়াৰকো মই জনালোঁ তেখেতসকলে নিজে আহি পেলাই চাই গ'ল আৰু গোটেই ভাঙি দিম বুলি ক'লে ভাঙি দিয়াৰ পিছত মই কোৱা দিনৰ পিছতো বহুত দিন গৈ আছে কেতিয়ামান হৈছিল কেইদিন আজি একমাহ নিচিনাই হৈ গ'ল মই কোৱাটো কিন্তু মাজতে এইটো ভাঙিছে বুলি মই কোৱা কাৰণে মই ভাঙিলে বুলি ভাবিছোঁ কিন্তু আজিলৈকে এতিয়া মই আহি পাইছোঁ ইয়াত স্পটত এতিয়ালৈকেও ভাঙা নাই পিএইচি ডিপাৰ্টমেণ্ট ডিভিজনেলটো উলুকুঞ্চিতে আছে উলুকুঞ্চিৰ পৰা ইয়াত কিমান দূৰ আছে এই দূৰ লগতে লাগি থাকা হয় এতিয়া এছ ডি অ'কো মই ক'লোঁ আৰু ইঞ্জিনিয়াৰকো মই কৈছোঁ এই ঠিকাদাৰজনক নাম কি আছে এছ ডি এতিয়া নতুনকৈ আহিছে বোলে এই তেখেতৰ মই নাম নাজানো আগতে সেইটো ৰমেন বৰা তেখেতৰ আণ্ডাৰত তেখেতে চাই আছিলে কণ্ট্ৰেক্টৰ এইটো বিহাৰৰ এজন মানুহ গাঁতানী বুলি কয় কিন্তু চোৱা মানুহটো আছে গুৱাহাটীৰ এজন আগৰৱাল তাক ফোন কৰিলেও নাপায় মই তিনিবাৰ কোৱাৰ পিছত বহুতবাৰ ফোন কৰিছোঁ কিন্তু আজি অলপ আগতে মই এতিয়া ইয়াত স্পটলৈ অহা সময়ত সি ফোন কৰিছে আমি মানুহ পঠাই আছোঁ ভাঙিবলৈ সেইটো ক'লেইতো নহ'ব এষ্টিমেটটো কিমান মান হৈছে ইয়াৰ এষ্টিমেটটো তাত এষ্টিমেটত চালেই হ'ল কাৰণ মানে গোটেই স্কিমবিলাকৰতো টোটেল আমাৰ আমৰিত 53 আছেতো ইয়াৰ গোটেইখিনি এষ্টিমেটটো মোৰ মনত নাই এতিয়া আপুনি ব্যক্তিগতভাৱে ইয়াত স্পটত আহিছে এতিয়া কি বুলি ক'ব ছাৰ আপুনি নাই এইটোতো ৰিজেক্ট এইটো নহ'ব ভাঙি পেলাই বনালেও নহ'ব ইয়াতো এইটো ৰিজেক্ট নতুন চ'ৰ্চ চাব লাগিব মই সেইটোৱে ক'ম কাৰণ মই সেইটো কৈছিলোঁ ইহঁতক ভাঙি পেলাই নতুনকৈ কনষ্ট্ৰাকশ্যন কৰ তেখেতে মোক কথা দিছে আজিকালি ভাঙা নাই আৰু ভাঙিছে ভাঙা নাই ঠিকে আছে এতিয়াতো ভাঙি পেলাই যদি বনোৱাহেঁতেন তেতিয়াহ'লে আৰু একে সমস্যাটো ইয়াত হৈ থাকিলে হয় এতিয়া ৰিজেক্ট সেইটো এই স্পটটোকে ৰিজেক্ট চ'ৰ্চটোকে ৰিজেক্ট নতুন চ'ৰ্চ ইহঁতে কৰিব লাগিব সেইটোৱে মোৰ ফালৰ পৰা ইয়াতে হয় কি দায়িত্বত আছে মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ দায়িত্বত আছোঁ হয় তাৰপিছত ৰাইজে কমপ্লেইন কৰিছে এইটো আপোনালোকে বহুত নিম্নভাৱে কামটো কৰিছে কি বুলি ক'ব আপুনি এইটো কমপ্লেইন আহিছে এইটো আমি ইয়াতে আহিছোঁ কমপ্লেইন আহিছে মানে আপুনি চাইছে নে নাই কামটো আমি আগতে আহিছোঁ আহি পেলাই যিখিনি কমপ্লেইন কৰিছে সেইখিনি আমি গোটেই ৰেক্টিফাই কৰি দিছোঁ গোটেই ভাঙিব দিছোঁ আহি পেলাই গোটেই ভাঙি কেতিয়া মানে আপুনি গম পাইছে ৰাইজে কমপ্লেইন কৰিছে আমি 2 সপ্তাহমান আগতে গম পাইছিলোঁ আমি ৰাইজে কৈ আছে এমাহমান হৈ গ'ল তেনেকুৱা এমাহমান হৈছে আমি গোটেই কমপ্লেইন ভাঙিব দিছোঁ যিখিনি বেয়া হৈছে তাৰপিছত বস্তু সামগ্ৰী অৰিজিনেল বস্তু লগাইছে না আপুনি ৰাইজে কৈছে যিটো লগাব লাগে সেইটো আপোনালোকে ব্যৱহাৰ কৰা নাই এম্পেনেলমেণ্ট আছে আমি সেইখিনিকে লগাব দিছোঁ আৰু যদি এম্পেনেলমেণ্ট নলগায় আমাৰ ফালৰ পৰা কোনো ধৰণৰ বিল আমাৰ হাতত তথ্য আছে মানে যিটো বস্তু লগাব লাগে সেইটো মানে ব্যৱহাৰ কৰা নাই পাইপ পৰ্যন্ত যোনটো এম্পেনেলমেণ্ট আছে আমি সেইটোৱে লগাব দিম সেইবিলাক হেৰি ৰিপ্লেচমেণ্ট হ'ব না নাই ৰিপ্লেচমেণ্ট যদি লগোৱা নাই ৰিপ্লেচমেণ্ট গোটেইখিনি হৈছে এতিয়া কি বুলি ক'ব আপুনি এতিয়া ধৰক যিখিনি কাম বেয়া হৈছে সেইখিনি আমি গোটেইখিনি ভঙাই পেলাই আকৌ নতুন কৰি কৰিম কেতিয়াৰ পৰা কৰিব এইটো আজিৰ পৰা কৰিম আজিৰ পৰা কৰিব
হৈছিলে এইটো বনোৱাটো মানে এনে হেৰি মতে 4টা গাঁও আছে হয় দিয়াটো মানে ৰমফম মৰ তাৰপিছত ইংচিনা বুলি হেৰি লিখা আছে কিন্তু একেই গাঁও হৈ গ'ল ৰমফম আৰু ইংচিনাটো তাৰপিছত মিলকেম মানে হেৰি টোটালি আমাৰ হেৰি 203 হাউচেছ 203 হাউচেছ আৰু কামটো হোৱা নাই কামটো হোৱা নাই এইটো টোটালি হোৱা নাই এতিয়া কি বুলি ক'ব আপোনালোকে এতিয়া আমিতো আৰু ক'ব কি আছে আৰু আমাকতো আৰু টোটালি নতুন লাগিব আৰু এইবিলাক চব ৰিজেক্ট হ'ব আৰু এইটো আমি এইটো ৰিপেয়াৰিং হেৰিটো আমি হেৰি নামানো